নমস্কাৰ, মই লক্ষ্মণ দাস আৰু আজি মই আহিছোঁ মাঘ বিহুৰ যি খেল হৈ আছে আমাৰ ওচৰতে হৈ আছে বাৰু তাত আহিছোঁ আৰু আমাৰ ইয়াত খেল আৰম্ভ হ'ব এতিয়া ইয়াত কলগছত উঠাম সৰু ল'ৰাৰ এইফালে মানুহবোৰ আছে আৰু ইয়াতে জপিয়াই খেল হৈ আছে সৰু সৰু ল'ৰাবোৰে ইয়াত কলগছত উঠি আছে আৰু ইফালে জপিয়াই খেল হৈ আছে ডাঙৰ ল'ৰা জপিওৱা লং জাম্প আৰু এতিয়া হৈ আছে ইফালে হাত ধৰা খেল তিনিজনকৈ দিছে এবাৰত হাত ধৰিব গৈছে এইবোৰ বহু সময় ধৰি হাত ধৰা খেলখন চলি আছে ইয়াত হাত ধৰিব পৰা নাই বাৰু তেওঁলোকে এনেকৈ চলি আছে খেলখন আৰু এতিয়া আৰম্ভ হৈছে ডাঙৰ ল'ৰাৰ ৰছী টনা খেল ইয়াতে খেল টানি আছে ৰছী টানি আছে এটা দল হৈছে আৰ্জেণ্টিনা আৰু এটা হৈছে চিং চাং চুং তেওঁলোকৰ মাজত খেল আৰম্ভ হৈ আছে ইয়াত টানি আছে এইফালে দুয়োটা টানি আছে আৰু এতিয়া আৰম্ভ হ'ল ভেকচিন প্ৰতিযোগিতা বিজেপিৰ সিহঁতৰ চল হৈছে প্ৰতিযোগিতা ভেকচিন কৰি আছে অতি জয়মতীক গছত বান্ধি সকলে শাস্তি দিছে আপোনালোকে যদি দেখাও যদি না জেলেঙা কথা যদি দেখা পোৱা নাই এই দৃশ্যটো গ'লে আপোনালোকে দেখা পাব এয়া সতী জয়মতীৰ দৃশ্য প্ৰদৰ্শন কৰিছে তথাপিতো তেওঁৰ স্বামীৰ নাম নকলে এয়া আমাৰ খেলপথাৰত জয়মতীক শাস্তি দিছে
এইখন পথাৰে হ'ল জেৰেঙা পথাৰ। সুন্দৰ, এয়া পৌৰাণিক ঘটনা, ধৰিবই নোৱাৰি। ক'ত যাবা? ইয়াত মানে গাঁওখনৰ নাম নাজানা নেকি? তোমাৰ নাম কি? তোমাৰ লগত যিজনৰ সহপাঠী হৈ আহিছে তেওঁ কি হয় তোমাৰ নাম? নাই, এতিয়া তোমালোক বিহু খাবলৈ যাবা। তোমালোকৰ পানী লগা এনেকুৱা বহুতৰো হৈ আছে, এটা টেবলেট খাব পাৰিলে ভালে হ'লে। অলপ চিকিৎসা কৰিব, ঠিক আছে। আৰু এইটো সৰু কণমানিজনীয়ে ডক্টৰৰ অভিনয় কৰিছে। দাদাজনৰ বোলে জ্বৰ হৈ আছে, বৰ্তমান ডক্তৰ গৰাকীয়ে আমাক চিকিৎসা কৰি আছে। আৰু এতিয়া হ'ল সন্ধিয়া, আৰু সন্ধিয়া আমাৰ ইয়াৰে আধুনিক নৃত্য প্ৰতিযোগিতা আছে। আৰু ইয়াতে এতিয়া প্ৰদৰ্শনীমূলকভাৱে ডান্স কৰিছে তিনিজন ল'ৰাই, আমাৰ গাঁৱৰে হয় বাৰু। আৰু এতিয়া আৰম্ভণি হ'ল আধুনিক নৃত্য প্ৰতিযোগিতা। আৰু ইয়াৰ পিছতে গীত গাব আমাৰ আমন্ত্ৰিত গায়ক তিনিগৰাকীয়ে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, সকলোখিনি চাব পাৰিব।
আৰু এতিয়া আমাৰ মঞ্চত উপস্থিত হ'ল গায়ক আৰু তেখেতে এতিয়া গীত পৰিৱেশন কৰিছে আৰু আমি তেখেতে গীত পৰিৱেশন অলপ চাওঁ এতিয়া আপোনালোকৰ চাই বিচাৰিছোঁ। Just let me know,